Hey দোস্ত, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে। আজি আমি ভিডিঅ'টো পথাৰৰ মাজেৰে আৰম্ভ কৰিছোঁ। এয়া চাওক, কাৰণ আজি মই দেখুৱাম আমাৰ ঘৰৰ কঠীয়া পৰা দৃশ্য। এই যে ধান ভুই ৰুম, তাৰ বাবে এতিয়াৰ পৰা কঠীয়া ছটিয়াব লাগিব। সূৰ্যটো সেইফালে আছে ন, অলপ আন্ধাৰ হৈ আছে, মিলাই ল'ব। আৰু ইয়াত দেখিছে পথাৰ, কি সুন্দৰ পথাৰ। দোস্ত, আজি মই এইটো গেলান দেখিছেনে? এই গেলানটোত ভাত আনিছোঁ। ভাত দাইল সকলো মিক্স কৰি লৈ আহিছোঁ, কাৰণ এইটো শক্তিৰ গেলান। আজিকালিতো জানেই, গৰুৰে বেছিভাগ হাল বোৱা নহয়, ট্ৰেক্টৰ হৈছে। ট্ৰেক্টৰক এনাৰ্জি দিবৰ কাৰণে এয়া হৈছে ভাত। গেলনত ভাত আনিছোঁ, কেনে দেখিছে? এইবিলাক কি সুন্দৰ নীলা আকাশ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গোটেই পথাৰৰ সামগ্ৰিক দৃশ্যটো। এয়া আমি আহিছোঁ, এয়া চাওক। এতিয়া এইটো বেৰৰ ভিতৰত কোনোবাই কঠীয়া পাৰিছে, বেলেগ মানুহৰ কঠীয়া, আমাৰ গাঁৱৰে ওচৰ চুবুৰীয়াৰ। এয়া এওঁলোকৰ কঠীয়াবোৰ এতিয়া সেউজীয়া হ'বলৈ ধৰিছে, ডাঙৰ হৈছেতো। তো বলক আগুৱাই যাওঁ। চাওক, এইডাল কি আহঁত গছ। মই যে সেইদিনা দেখিছিলোঁ ইমান ডাঙৰ হ'ব, মোৰ ডালো হা। এতিয়া আমি আমাৰ বৰিটো পাম। সৌটো আমাৰ বৰি, সৌটোৱে আমাৰ বৰি। আমাৰ বৰিটো বিষ্ণু বৰি বুলি, বৰুৱা বৰি বুলি কয়। এয়া আমি গেট খুলিম, এতিয়া গেট খুলি সোমাই যাম। বাগৰি গ'লে গেটখন, এই ভাত পাই থাক। গেটখন বন্ধ কৰি দিলোঁ যাতে গৰু ছাগলী সোমাই নাহে। বলক এতিয়া, বলক। এইটোৱে আমাৰ বৰি, সৌবিলাক মানুহ। বলক, এয়া কঠীয়া পৰা এয়া মাটি, এতিয়া এইবিলাক শুকান হৈ আছে। ইয়াত পানী উঠাই ল'ব লাগিব। আমাৰ দাদাহঁতে তাত পানী উঠাই আছে। সেই পানী উঠাই ইয়াত ট্ৰেক্টৰ মাৰিব। এই তাতে আছে ট্ৰেক্টৰখন, এই সৌখন ট্ৰেক্টৰ। তো বলক। এয়া চাওক, এয়া পানী সিঁচি আছে। হৰ গৈছে বোলে। চাওক, পানী সিঁচি ভাগৰি গৈছে। অলপ দেৰিকৈ ময়ো সিঁচিব লাগিব। এই সিঁচি দিম, কষ্ট হৈছে না। চাওক, এই দুটা হাজিৰা ৰাখিছোঁ আমি। এই বোকা হ'ব ধৰিছে অলপমান। পানী যাই আছে পানীৰ মাজেৰে। এয়া চাওক, ইয়াত চব কঠীয়া পাৰিম আজি। অলপ দেৰিকে ময়ো সিঁচিম পানী, টেনচন ল'ব নালাগে। গৰু হালৰ বোলে ভোক লাগিছে, ভাত আজি খুৱাব লাগিব গৰু, মানে ট্ৰেক্টৰখনক। ডিজেল ভাত ট্ৰেক্টৰখনে এতিয়া ভাত খাব।
এই তাত মাছি চয় পানী সিঁচিব লাগে ভাগৰি পৰিছে সিহঁত হা মই যাই আছোঁ বলক তেনেহ'লে আমি লাহতিৰে পানী সিঁচো আহক চাওক দাদাই পানী সিঁচি আছে সিঁচাৰ ওপৰত সেইফালে পানী কম আছে সেইবাবে সিঁচি আছে চিটকিব এয়া চহা কৃষক জীৱনৰ এটি মুহূৰ্ত চাই লওক এয়া চহা জীৱন আমাৰ গাঁৱলীয়া এটা সুন্দৰ পৰিৱেশ ইয়াত নৱপ্ৰজন্মহঁতে যাতে এই সংস্কৃতিটো ধৰি ৰাখিব পাৰে আমিও ধৰি ৰাখিব পাৰোঁ যাতে সেই নৱপ্ৰজন্মই সেই যে কোদাল লৈ যাই আছে সেই মানুহজন দেখিছেনে সেইজন মোৰ বৰদেউতা হয় মানে মোৰ দেউতাৰ ডাঙৰ ভায়েক ককায়েক তেওঁ এই খেতিৰ বিষয়ে ভালদৰে জানে তেওঁক পলমকৈ যেতিয়া তেওঁ অকণমান ৰেষ্ট ল'ব আহিব ছাইডত তেতিয়া মই তেওঁক এই খেতিৰ বিষয়ে অলপমান শুনিবলৈ চেষ্টা কৰিম এইখন দেখিবলৈ পাইছে এইখনক কয় মৈদা বুলি কয় সৰুতে পঢ়িবলৈ পাইছিলে কিজানি মতে মৈদা এইখন আমি মই বুলি কওঁ এইখনেৰে এই এতিয়া গোটেই সমগ্ৰ মানে এই ঠাইটুকুৰা আৰু যেতিয়া হাল বোৱা শেষ হ'ব তেতিয়া এইখনেৰে সমান কৰিব একদম সমান কৰি দিব দি তাত ধান ছটিয়াই দিব এতিয়া দেখিছে চাওক কি সুন্দৰ ভিউ হা এই দৃশ্যটো এৰি আমি এতিয়া অলপ ঘৰলৈ যাম সমগ্ৰ দৃশ্যটো আমি এৰি থৈ আহিব লগা হ'ল অলপ সময়ৰ কাৰণে মই ঢেকীয়াৰ লগত লৈ গৈ আছোঁ ঢেকীয়াখিনি মোক দি পঠালে এই ঢেকীয়াখিনি দিম ঘৰত আৰু ঘৰত তাত যি ছটিয়াব ধান সেই বীজসমূহ মই এখন ঠেলাত কৰি লৈ আহিম আপোনালোকক দেখুৱাম বাৰু চাই থাকিব কেনে লাগিছে ক'বচোন এবাৰ একদম পিউৰ গাঁৱলীয়া ভিউ এয়া ৰেডি হৈ গ'ল মোৰ বাহন এইখন মোৰ ৰয়েল এনফিল্ড এই ৰয়েল এনফিল্ডখনতে গোটেই কঠীয়াৰ ধান বীজবিলাক ইয়াৰ ভিতৰত আছে এইটো দুকলি বুলি কয় এইটোত ছটিয়াব চ' এতিয়া আমি এই বাহনখন লৈ যাত্ৰা কৰিম এইপিনে এনেকৈ এইখন ৰয়েল এনফিল্ডত দুজন দাদাই নি আছে আৰু এইখন মোৰ ৰয়েল এনফিল্ড ব্ৰিজৰ পৰা ধৰি ৰখি আছে
ইয়া চাওক ভগৱানৰ নাম লৈ কঠীয়া চঠিয়াই দিছে কৃষ্ণ প্ৰভু লক্ষ্মী এইবিলাক দেখিছে ধান ছটিয়াই আছে বীজ ধানৰ বীজ হয় এইগিলা কেতিয়া মানে কঠিয়াগিলা কেতিয়া তুলিব পৰা হ'ব আৰু লাষ্টত এতিয়া আমাৰ জেঠৰ মাছ চলিছে অঁ চাওক এই ধানবিলাক অলপ গজালি মেলিছে এই গজালি মেলি এইবিলাক এটা সময়ত পৰিপক্ক কঠীয়াৰ ৰূপ ল'ব গোটেই মই প্ৰথমতে দেখুৱাওঁতে এইবিলাক শুকান মাটি আছিল এতিয়া চাবলৈ পাইছে এইবিলাক এতিয়া হাল বোৱা মাটি বঢ়িয়া কৰা মাটি আমাৰ বৰদেউতাৰ দৰে ময়ো অলপমান কঠীয়া এই ধানৰ বীজটো সিঁচিবলৈ চেষ্টা কৰিলোঁ দেখিছে আপোনালোকে এনেদৰে কঠীয়াৰ বাবে ধানৰ বীজ সিঁচা হয় সকলোৱে ভাল পাব ভিডিঅ'টো চাই চাওক আমাৰ এইজন দাদা তেওঁ অনেক গুৱাহাটীত থাকে কিন্তু ইয়াক কঠীয়া পাৰিবৰ সময় হৈছে ইয়াক নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ আহিছে ইয়াৰ নিজৰ যি আমাৰ চহা জীৱনৰ কৃষ্টি সংস্কৃতি পাহৰি যোৱা নাই আৰু নিচাটো থাকি গৈছে সেইবাবে যোৱাকালি শনিবাৰ আছিল আজি ৰবিবাৰ সেইবাবে বন্ধৰ দিনত ঘৰৰ মানুহক ঠিক কৰিব দিয়ে ধান ছটিয়াইছে ধানৰ বীজ ছটিয়াইছে যাতে খেতিখন হয় এয়াই নৱপ্ৰজন্মৰ আমাৰ নিচিনা সকলো যুৱককে এয়া এক মোৰ আহ্বান সকলোৱে যাতে এনেদৰে পৰিশ্ৰমী হয় নিজৰ কৃষ্টি সংস্কৃতিক ভাল পায় আমাৰ অসমখন এনেদৰে সুন্দৰ কৰি ৰাখে চাওক দেখিছে কিবা ঘন পাতলো আছে ঘন হলে কি হব কঠীয়াটো অলপ বেয়া হব ঘন হলে কঠীয়াটো বোলে চৰা নহয় হয় কঠীয়া ছটিয়াই আছে কিন্তু আপোনালোকে শুনিবলৈ পাইছে এইমাত্ৰ ক'লে যে এইটো ঘনকৈ ছটিয়াব নোৱাৰে ইয়াত কিবা নিয়ম আছে এটা বহুত নিয়ম আছে ন এনেই ধান ছিটালে নহয় যেতিয়া মানে বেছি ঘনকৈ ছটিয়ালে কঠীয়াটো হেৰি নহয় মানে ওখ নহয় বা ভাল নহয় গছটো আহক অলপ আগতে যে মই দেখুৱাই দিছিলোঁ মৈদাখন সেই মৈদাখনৰ কাম কি মই দেখুৱাম আপোনালোকক ঠাইডোখৰ এনেদৰে মৈখনেৰে সমান কৰি লোৱা
সেইফালৰ পৰা লৈছে কোনোবাই মানৱ গৰু নহয় ইয়াৰ পদ্ধতি কোনো মাটিটোৰ পৰা সমান কৰা এক পদ্ধতি চাই লওঁ আৰু এক আচৰিত বস্তু দেখুৱাম আপোনালোকক এইডাল গছ দেখিছে এই গছডাল মই হাতেৰে ঝুকি নাপাওঁ ইমানেই ডাঙৰ মই জন্ম নাপাওঁতে এইবিলাক গছ ডাঙৰ হৈ গৈছে আমাৰ দেউতাহঁতে ৰোৱা গছ দেখিছে এয়া হাতেৰে ঝুকিয়ে নাপায় এই মূৰৰ পৰা সেই মূৰ গছডাল কিমান ওখ আহঁত গছ হয় দেখাই আছোঁ মই তাই এইডাল গছ সেইদিনা যে মই ৰুইছিলোঁ 5 দিন বিশ্ব পৰিৱেশৰ দিনা তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে এইডালৰ বয়স বোলে 80-90 বছৰ মানৰ তেতিয়াহ'লে ভাবক কিমান ডাঙৰ গছ এইডাল কঠীয়া চঠিয়াওঁতে মোৰ ছাবমেৰিনযোৰ এৰি থৈ আহিলোঁ ছাবমেৰিন মানে ভয় খাব নালাগে মোৰ চেণ্ডেলযোৰ সেই দাদাজনে 80-90 বছৰ হোৱা বুলি কৈছিল যে গছডাল সেই দাদাজনে মোৰ চেণ্ডেলযোৰৰ নাম ছাবমেৰিন নাম দিছে দেখাম কিয় ছাবমেৰিন নাম দিছে প্লাষ্টিকৰ চেণ্ডেল তাৰ মই বোকা পানী সকলো মজিয়াই লৈ যাওঁ ছাবমেৰিনৰ দৰে সেইবাবে মোক এই চেণ্ডেলযোৰৰ নামকৰণ কৰিছে ছাবমেৰিন এইগিলা কেতিয়া তুলিব পৰা হ'ব আহাৰ মাহত আহাৰৰ লাষ্টত আৰু এইগিলা ৰোৱাৰ পিছত কেতিয়া কাটিব পৰা হ'ব পোকটো কেতিয়া ধানটো কাতি বিহুত আঘানত মানে কেছটো কি এইবিলাক গোটেই যেতিয়া ছটিওৱা হ'ব যেতিয়া গজি উঠিব কঠীয়াটো সম্পূৰ্ণৰূপে ইয়াক ৰুব পৰা হ'ব পথাৰত ৰোৱাৰ পিছত আমি যে কাতি বিহু পালন কৰোঁ তেতিয়া এইবিলাক ধানবিলাক ফুলি ধান হ'ব ধানৰ সৰু সৰু সি বুলি আপোনালোকে জানেই সি হ'ব সেই কাতি বিহুটো জানেই আৰু পুৰা এইটো কি আমাৰ ঠগি চুৰ কৰিবলৈ যাওঁ যে পথাৰৰ মাজত ধানৰ মাজত সেই কাতি বিহুত ঠগি চুৰ কৰাৰ পিছত একমাহ পিছত আঘোণ মাহত আঘোণৰ লাষ্টত বা আঘোণৰ প্ৰথমৰ পৰাই দুৰ্গা পূজাৰ সময়ত এই ধানবোৰ চপাব ৰ'ব তেতিয়া মই ভিডিঅ' এটা বনাই আপোনালোকক দিম বাৰু তে বলক এতিয়া আমাৰ এই কঠীয়া পৰা ভিডিঅ'টো সমাপ্ত হ'ব হ'ল আমাৰ কঠীয়া পৰা হৈ গ'ল আৰু এতিয়া আমি আপোনালোকক অকণমান পথাৰৰ ভিউটো দেখুৱাবলৈ লৈ আহিছোঁ তো বলক ইয়াৰ চাওক না কি সুন্দৰ পথাৰ কি মুকলি বতাহ প্ৰভু ভালে আছে এইকেইদিন ঘাঁহ চাহ অলপ কমিছেতো এয়া মহাত্মা গান্ধী গেৰাণ্টি এক্টৰ অধীনত বনোৱা পথ এইটো সেইফালে যে হাজাৰ বৰ্গ কিলোমিটাৰৰ দূৰে দূৰণিলৈ এই যে পথাৰখন দেখিবলৈ পাইছে সেইখন পথাৰ নহয় এইখন এখন বিল হয় এই বিলখনৰ নামাকৰণ হৈছে ৰৌমাৰী বিল বুলি প্ৰভু আৰু ইয়াৰ চাওক কি ঠাণ্ডা মুকলি বতাহ নীলা আকাশৰ তলত মজাই বেলেগ এই গাঁৱলীয়া এবাৰ গাঁৱত আহি চাওক না চহৰসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকিলে আপোনালোকে সেই ভিডিঅ'ৰ নটিফিকেশ্যনটো পাই থাকে আৰু বেল বটনটো টিপি দিলে গোটেই নটিফিকেশ্যনবোৰ পাই থাকিব আৰু তো ভিডিঅ'টো কেনে পালে চাই আমাৰ নৱপ্ৰজন্মক শিকাব লাগে যে আমাৰ কৃষ্টি সংস্কৃতি কি আমি কি কৰি আছোঁ আমাৰ ভৱিষ্যত কি আৰু আমাৰ ভৱিষ্যতে এই যে কৃষি পদ্ধতি যাতে সফল হৈ থাকিবনে নাই তাৰ প্ৰতি অলপ সন্দেহ আছেতো তো এয়াই ক'ম আৰু কৰি দিয়ক আৰু ভিডিঅ'টো এটা লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে
আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই দিম বাৰু, চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষ কৰিবৰ হ'ল। গতিকে জয় আই অসম, ভাৰত মাতা কি জয়। এনেধৰণে আমাৰ কৃষ্টি সংস্কৃতি অটুট থাকক আমাৰ অসমৰ। তো ভিডিঅ'টো শেষ কৰিলোঁ, ধন্যবাদ। সকলোৱে সুখত থাকক, শান্তিত থাকক। লকডাউনৰ ছ'চিয়েল ডিষ্টেঞ্চ আৰু চৰকাৰৰ যি গাইডলাইন সেয়া মানি থাকক। তো বলক ভিডিঅ'টো শেষ কৰোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।